এভৰিৱান সকলোকে গুড মৰ্ণিং জনাই মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ ভিডিঅ' এটা বনাম বুলি ৰেডি হ'লোঁ। দোকানত ৰাতিপুৱাই দোকান আহি পেলাই ভাবিলোঁ কিনো কৰোঁ, দোকানত আহিয়ে ভাবিলোঁ ভিডিঅ' এটাকে কৰি লওঁ নেকি, সেই বুলি ভাবি দোকানখন খোলা ভিডিঅ'টোকে কৰিলোঁ আৰু এয়া ষ্টকবোৰ দেখুৱাইছোঁ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিলেই হ'ল। যদি আপোনালোকে মোৰ চেনেল চাই আছে, ফেচবুকত চালে ফ'ল' কৰিব আৰু ইউটিউবত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। এইবিলাক ষ্টক আছে, যদি আপোনালোকে ল'ব বিচাৰে যোগাযোগ কৰিলে হ'ল। এযোৰ কাপোৰ আপোনাৰ মেচিন মেড কাপোৰে হয়, এইটো শাৰী ষ্টাইলত হয়, মেখেলা চাদৰযোৰ এনেকুৱা ধৰণৰ। এযোৰ আছে ডাইট আছে এনেকুৱা। এইখন মোৰ দোকানখন এনেকৈ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইবিলাক কাপোৰ ৰেডি হৈ আছে, এইবোৰ ৰেডি কৰি থোৱা আছে অলপ এনেকুৱা। এয়া মই ব্লাউজ ৰেডি কৰিলোঁ কাষ্টমাৰৰ কাৰণে। আকৌ ইয়াৰ হাতৰ কামখিনি কৰিব বাকী আছে। এতিয়া মেচিনত আকৌ নতুনকৈ কাপোৰ এযোৰ চিলাম বুলি আৰম্ভ কৰিছোঁ। নেক্সট এই কাপোৰযোৰ ৰেডি হ'লে এই কাপোৰযোৰৰ ভিডিঅ'টো পাব আপোনালোকে। এনেদৰে বনাই আছোঁ, বাহিৰলৈকে অকণমান দেখুৱাই দিওঁ একেলগে। এইখন ৰাস্তাটো এনেদৰে, ইয়াৰ পৰা মোৰ ৰাস্তাটো দেখা পাই থাকে। এইখিনি এনেকৈ বাহিৰতে কাপোৰবোৰ হেঙিং কৰা আছে। এইখিনি দেখুৱাই মই আজি ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।